জীৱন জীৱন মানেনো কি? আমি জন্ম লওঁ, মা দেউতাই আমাক ডাঙৰ দীঘল কৰে, সিহঁতৰ টকা পইচাত আমি জীৱন যাপনৰ বহুখিনি সময় আমি অতিবাহিত কৰোঁ। ইয়াৰ পিছত আমি ডাঙৰ হৈ যাওঁ, আমাৰো বিয়া হয়, সন্তান হয়, আৰু সিহঁতকো আমি ডাঙৰ দীঘল কৰোঁ। সিহঁতেও ডাঙৰ দীঘল হোৱাৰ পিছত আমি কেতিয়াবা বুঢ়া হওঁ আৰু এদিনাখন এনেকুৱা হয় পৃথিৱীখন আমি এৰি গুচি যাব লগা হয়। সেয়াই জীৱন আছিল? সেয়াই জীৱন নেকি? নহয়, এয়াতো মাত্ৰ এক জীৱন জীয়াৰ প্ৰক্ৰিয়াৰ নামহে জীৱন। জীয়াই থকা প্ৰতি এটা বস্তুৰ এক জীৱন আছে, সেয়াৰ নামহে মাত্ৰ জীৱন। সেই কথাটোক আমি ক'বলেতো এয়াই বিচাৰোঁ যে জীৱন মানে ইয়াত বহুত কিবা, সপোন, আশা, সুখ, শান্তি চব। কিন্তু নামতহে আমি জীৱন বুলি কোৱাত মাত্ৰ বুজি লওঁ যে জীয়াই থাকিব পাৰিলে যিটো জীৱন সেয়াই জীৱন। নিজৰ মতে নিজে কিবা চেষ্টা কৰি বনি এইখন পৃথিৱীত নিজৰ লগে লগে বেলেগ কাৰোবাৰো কিবা কাম, কিবা কথা, কিবা সঁহাৰি দিয়া, আৰু এই পৃথিৱীখনৰ গোটেই যি এক চিষ্টেম আছে তাক উন্নত মানৰ মানদণ্ডত লৈ যোৱাত যি এক চেষ্টা, সেয়াৰ নাম আচল অৰ্থত জীৱন। লাইফ, আমি যে বাৰ বাৰ এটা শব্দ মাইণ্ডত লৈ থাকোঁ, মোৰ লাইফত এনেকুৱা হ'ব, মই লাইফত এনেকুৱা কৰিম, আৰু সেয়াৰে যি অন্য এক শব্দ জীৱন বুলি আমি যেতিয়া কওঁ, তেতিয়াকে আমি সেইবোৰ বস্তু ভাবোঁ নেকি? এতিয়া আমি মাত্ৰ জীয়াই থকা যি আমাৰ হ'ব লাগে, চলিব লাগে, সেইখিনিহে আমি ভাবোঁ। আচল অৰ্থত জীৱন মানে আপোনাৰ নিজৰ ব্যক্তিগত চেষ্টা, পৰিশ্ৰম, আশা, সপোন, সেইবোৰক লৈ আপুনি যি এক নিৰ্ধাৰিত যি এক প্ৰচেছত জীৱন যাপন কৰিব বিচাৰে, ইয়াৰ নাম জীৱন।